নমস্কাৰ বন্ধুসকল, আজি অলপ পিকনিক খাবলৈ আহিছোঁ। এই গংগা নদীৰ পাৰত ডবল পাৰ্টি হ'ব, চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। এইয়া টেন টেন আৰু ইয়াত যিবিলাক মছলা চছলা খৰি থকা হৈছে, এইটো আদা আৰু জলকীয়া, মাংসটো বিলাহী, এইটো গাহৰি 2 কেজি। এই মোবাইলতনো কেনেকৈ গম পাব? এইটো গাহৰি আৰু ব্ৰইলাৰ দুটা। এইটো লাই শাক ঘৰৰ লাই শাক পূৰা। এয়া ভাত উতলি আছে। এইজন আমাৰ ধ্ৰুৱত দা, এইটো গেংটো বুলিয়ে ক'ব পাৰি সৰুকৈ। পানী ৱাটাৰ ফটকৈ ঘৰলৈ আহিলোঁ, পানীটো কম হৈ গ'ল। আকৌ পানী বটল লৈ ল'লোঁ। এই বটল গৈ আছোঁ হাবিৰ মাজে মাজে। এইখন হাবিৰ নম্বৰ দেখিছেনে? দেখাই দিছোঁ অলপ, চাই থাকক ভিডিঅ'টো, মস্তি হ'ব, ভাল হ'ব। এইটো লাই শাক আলু ধুই থকা হৈছে, সেইজনে ধুই আছে। আৰু এইটো ফিচাৰীত ডাঙৰ এটা পুখুৰী হ'ল নাই? হ'ব এইটো ডাঙৰ ডাঙৰ মাছ আছে, ঘঁৰিয়াল আছে ইয়াত। হয়, ঘঁৰিয়ালটো ঠাণ্ডাত এতিয়া শুই আছে চাগে ন? ক'ত ওলাব? এতিয়া এইটো বনিব গাহৰি। এইটো কি দিলে দাদা? জলকীয়া, অঁ, আদা, পিঁয়াজ আৰু অঁ, ফুড ব্লগতে হ'ব। এইটো কি দিছে? এইটো মিট মছলা। চিয়াচি কৰিব নোৱাৰে ইয়াত। এইটো জিৰা, অলপ অলপ দিয়ক। আৰু ইয়া পিঁয়াজ, লাই শাক, এইদে আৰু অঁ, কৈ যাওক কি দিছে আৰু বাকীকেইটা থাকিয়ে গ'ল। মই সেইকাৰণে তেল অকণ নিবলৈ বুলি কৈছিলোঁ। এইটো মেইন বস্তুটো পৰি গ'ল, গাহৰি। হেৰি নহয়, বেয়া হ'ব, তই পেটৰ পৰা আনিম হ'ব। এতিয়া মোক কৈ ৰঙামূৰীয়া আছে, এই থেকলা খোৱা নিচিনা টেক কৰিব পাৰে, খাবলৈ বেয়া। আমি বহুত নম্বৰত এদিন খাওঁ, ক'ত গম পাবি কোনটো গাহৰি? এই এইফালৰ পৰা লোৱা। ভাতটো অকণমান হেৰি হৈ গ'ল, চলি যাব, খাইছোঁ।